নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ডিমৰুৰ উপকাৰী গুণসমূহ তথা ইয়াৰ স্বাস্থ্য লাভৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। আমি খোৱা ৰসাল ফলসমূহৰ ভিতৰত ডিমৰু হৈছে এনে এবিধ মিঠা আৰু ৰসাল ফল, যাক পকাই খোৱাৰ লগতে শুকুৱাইও খোৱা হয়। ই খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে ঔষধীয় গুণেৰেও সমৃদ্ধ। কিন্তু ডিমৰুৰ উপকাৰিতা তথা স্বাস্থ্য লাভৰ বিষয়ে খুব কম লোকেহে জানে। ইয়াৰ উৎপত্তিস্থল এছিয়াৰ ভূমধ্য আৰু পশ্চিম অঞ্চল বুলি জনা যায়। ভাৰত, চীন, আফ্ৰিকা আদিতো ডিমৰুৰ খেতি কৰা হয়। তুৰ্কী হৈছে বিশ্বৰ ভিতৰত বেছি ডিমৰু অৰ্থাৎ অঞ্জীৰ উৎপাদনকাৰী দেশ। ডিমৰুক ফিগ, কমন ফিগ, অঞ্জীৰ আদি বিভিন্ন নামেৰে জনা যায়। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ফিকছ কৈৰিকা। ডিমৰু কেলচিয়াম, পটেছিয়াম, মেগনেছিয়াম, প্ৰটিন, ওমেগা 3, 6 ফেটি এচিড, আইৰণ, কপাৰ আদি পোষক দ্ৰব্যসমূহৰ এক ভাল উৎস। নিয়মিতৰূপে ডিমৰু সেৱনৰ দ্বাৰা হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, এনিমিয়া, ইনডাইজেশ্যন, হাৰ্ট ডিজিজ, কেঞ্চাৰ আদি সমস্যাৰ পৰা হাত সাৰিব পৰা যায়। অঞ্জীৰ অৰ্থাৎ ডিমৰুৱে ওজন কমোৱাত সহায় কৰে। ইয়াত পোৱা ফাইবাৰে দীৰ্ঘ সময় ধৰি ভোক উপশম কৰি ৰাখে আৰু ওজন কমোৱাত সহায় কৰে। কিন্তু যদি ইয়াক গাখীৰৰ সৈতে খোৱা হয়, ইয়াৰ দ্বাৰা ওজন বৃদ্ধিও হ'ব পাৰে। ডিমৰুত উচ্চ মাত্ৰাত পোৱা ফাইবাৰে কফছৰ সমস্যা দূৰ কৰে। এক তথ্য মতে 50 গ্ৰাম অঞ্জীৰত প্ৰায় 1.45 গ্ৰাম ফাইবাৰ থাকে, যিয়ে কফছৰ সমস্যা দূৰ কৰে। দুটা শুকান ডিমৰু সদায় ৰাতি শোৱাৰ আগত হাফ কাপ পানীত তিয়াই থৈ ৰাতিপুৱা পানীৰে সৈতে খালী পেটত সেই ডিমৰু খালে পেটৰ পৰা লেতেৰা পদাৰ্থ বাহিৰলৈ উলিয়াই দিয়াৰ লগতে পেট পৰিষ্কাৰ কৰি ৰাখে। ডিমৰুক অন্য ড্ৰাই ফ্ৰুটছ, গাখীৰ, ফ্ৰুট চালাড আদিৰ সৈতে খোৱাৰ উপৰিও স্মুথি, কেক, চুইট ডিছ আদি তৈয়াৰতো ব্যৱহাৰ কৰা হয়। কেঁচা পুৰঠ ডিমৰুৰ তুলনাত শুকান ডিমৰুত আইৰণৰ পৰিমাণ বেছি থাকে, যিয়ে শৰীৰত হিমোগ্ল'বিনৰ পৰিমাণ বৃদ্ধি কৰি তেজৰ অভাৱ দূৰ কৰে। ডায়েবেটিছ ৰোগীয়ে কোনো মিঠা খোৱাৰ ইচ্ছা থাকিলে চেনিৰে তৈয়াৰী মিঠাইৰ বিকল্প হিচাপে অঞ্জীৰ অৰ্থাৎ ডিমৰু খাব পাৰে। ইয়াত পোৱা পটেছিয়ামে তেজত গ্লুকোজৰ ভাৰসাম্যতা ৰক্ষা কৰে। ড্ৰাই অঞ্জীৰ অৰ্থাৎ শুকান ডিমৰুত পোৱা ওমেগা 3, 6 ফেটি এচিডে শৰীৰত কলেষ্ট্ৰল কম কৰি হাৰ্ট হেল্ডি কৰি ৰাখে আৰু হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰে। ইয়াত পোৱা ভিটামিন B6এ চেৰেনিয়াম উৎপাদন কৰি মুড ঠিক কৰি ৰাখে। এইবোৰৰ উপৰি ডিমৰুত পোৱা ভিটামিন এ চকুৰ দৃষ্টিশক্তি ভালে ৰাখে। তাৰোপৰি কলন কেঞ্চাৰ, ইউৰিন ইনফেকশ্যন, অস্থমা আদি ৰোগ দূৰ কৰে। ইয়াত পোৱা পলিছেকেৰাইড নামৰ কম্পাউণ্ডে ইমিউনিটিক ষ্ট্ৰং কৰি ৰাখে। কিন্তু ডিমৰু সেৱন কৰাৰ আগতে কিছুমান কথা মনত ৰখাটো নিতান্তই প্ৰয়োজনীয়। ইয়াক সদায় এক সঠিক পৰিমাণে খোৱা উচিত, তেতিয়াহে আমাৰ শৰীৰে ইয়াৰ পৰা উপকাৰিতা লাভ কৰিব। অন্যথা ই আমাৰ শৰীৰৰ পক্ষে ক্ষতিকাৰক হ'ব পাৰে। ডিমৰুত যিহেতু নেচাৰেল চুগাৰ যথেষ্ট পৰিমাণে পোৱা যায়, সেইবাবে ডায়েবেটিক পেচেণ্টে ইয়াক এক সীমিত ৰূপত সেৱন কৰিব লাগে, অন্যথা তেওঁলোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। শুকান ডিমৰু দৈনিক 5ৰ পৰা 6টাৰ ভিতৰত খোৱাতে সীমাবদ্ধ ৰখা উচিত। অধিক ডিমৰু সেৱন কৰিলে ডায়েৰিয়া, পেটৰ বিষ, তাৰোপৰি ই মিঠা হোৱাৰ বাবে দাঁতৰ কেভিটি হোৱাৰো ভয় থাকে। নিউট্ৰিচন ভেলুৰ কথা ক'লে 100 গ্ৰাম শুকান অঞ্জীৰত ফাইবাৰ 2.9 গ্ৰাম, চুগাৰ 16.26 গ্ৰাম, কেলচিয়াম 35 মিলিগ্ৰাম, পটেছিয়াম 232 মিলিগ্ৰাম, ৱাটাৰ 79.11 গ্ৰাম থাকে। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ অঞ্জীৰ অৰ্থাৎ ডিমৰুৰ উপকাৰী গুণসমূহৰ ওপৰত মই দিয়া এই সংক্ষিপ্ত তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সেইসকল ব্যক্তিৰ সৈতে যাৰ বাবে এই তথ্যখিনি অতি প্ৰয়োজনীয়। আৰু এনেধৰণৰ হেল্থৰ সৈতে জড়িত ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।